खुलुमबाय बे समाव नोंथांमोननि सेराव लानानै फैदों मोनसे खौरां जारागुरि जौसिन फरायसालियाव गुणोत्सव फालिदों नैथि खोलोब गुणोत्सव फोरबोखौ आसामनि गुबुन गुबुन जिल्लायाव फालिनायजों लोगोसे दिनै गसाइगाव महकुमानि सिङाव थानाय जारागुरि जौसिन फरायसालियावबो गुणोत्सव फोरबो फालिनायजों लोगोसे गावारि आनजाद लानाय जादों लोगोसे एसडिएअ डिअसिसि शैलेन्द्र प्रसाद साइकिया बिथाङा दिनै गुणोत्सवनि गेजेरजों फरायसालिनि थासारिखौ नायबिजिरफैयो आरो फरायसालिनि थासारि आरो फोरोंथाय राहाया जोबोर बाखनायथाव होनना फोरमायदों बिथाङा हाबाफारियाव 28 नं विधानसभा बियाबनि एमएलए जिरन बसुमतारीजों लोगोसे जारागुरि गेजेर फरायसालिनि बारग' गोरायुं नरसिं ईश्वारी बिथाङाबो लोगो लाफायो गथ'फोरनि बिमा बिफाफोरनो गुणोत्सवनि बागै मिथिहोनायजों लोगोसे फरायनाय आरो गियान आरजिनांगौनि फोरोंथाय होनाय जायो दिनैनि गुणोत्सव फोरबोनि गेजेरजों जे অসমত এইবাৰ থাৰ্ড ফেজ গুণোৎসৱ চলি আছে ঠিক তেনেকুৱাকৈ আমাৰ এই বিধানসভাৰ সমষ্টিৰ অন্তৰ্গত যিমানবোৰ পঢ়াশালীবোৰ আছে এলপিৰ পৰা আৰম্ভ কৰি হায়াৰ ছেকেণ্ডেৰীলৈকে এইটো চলি আছে যোৱাকালিও মই বহুত স্কুলত মই ঘূৰিছোঁ মটামিলৰ মোক এই হিচাপে দিছিল তাতে মই কৰিলোঁ আৰু বেলেগ স্কুলতো মই সোমাই আহিছোঁ ঠিক তেনেকুৱাকৈ আজি আমাৰ জাৰাগুৰি হায়াৰ ছেকেণ্ডেৰীটো ইয়াত আৰম্ভ হৈ আছে আৰু এটা কথাটো হ'ল মই এই জাৰাগুৰি মডেল হায়াৰ ছেকেণ্ডেৰী স্কুলৰ SMDCৰ সভাপতি হয় গতিকে মোৰ গুৰুৰ দায়িত্ব আছে তো সেই হিচাপে যিসকলে এক্সটাৰ্নেল এবিলিটি হিচাপে আহিছে এওঁলোকেও যথেষ্ট পৰিমাণে কাম কৰিছে আমাৰ কুচুগাঁৱৰ সন্মানীয় বিএও ডাঙৰীয়াও আছে তেখেতেও মানে যথেষ্ট কষ্ট কৰি আছে আমাৰ কষ্ট কৰাৰ কাৰণটো এইটোৱে যাতে আমি ভালকৈ এইটো কৰিব পাৰোঁ আমাৰ যিসকলে এবিলিটি আছে সিহঁতক সহায় কৰি আমি যাতে ভালকৈ কৰিব পাৰোঁ এইটো চেষ্টা চলাই আছোঁ মই ভাবিছোঁ ভালকৈ হৈ যাব আমাৰ গাৰ্জেনবিলাকো সঁহাৰি জনাইছে শিক্ষকসকলে যথেষ্ট পৰিমাণে সঁহাৰি জনাইছে আমাৰ প্ৰিন্সিপাল ডাঙৰীয়াই যথেষ্ট পৰিমাণে কাম কৰিছে গতিকে মই ভাবোঁ এটা ভালেই হৈ যাব কাৰণ যোৱা বেলিও ভালকৈ হৈছে এইবাৰো ভালকৈ হ'ব আমাৰ ছাত্ৰ ছাত্ৰীসকলেও যথেষ্ট মনোবিষেষ কৰিছে সিহঁতে নিজৰ দায়িত্ব হিচাপে পালন কৰিছে গাৰ্জেনসকলেও কৰিছে গতিকে মই ভাবোঁ এই আমাৰ গুণোৎসৱৰ যোগেদি আমাৰ যিটো চিনচিয়াৰনেছ থাকিব লাগে এইটো শিক্ষকেই হওক গাৰ্জেনে হওক ষ্টুডেণ্টেই হওক এইটো ভালকৈ বুজি পাব বুজিও পাইছে আৰু তাৰ কাৰণে আমাৰ পঢ়াশালীবিলাক এতিয়া উন্নত কাপত এতিয়া পৰিৱেশটো হ'বলৈ পাইছে আৰু সদশেষত আমি আমাৰ এই হায়াৰ ছেকেণ্ডেৰীখন যিহেতুকে মডেল হায়াৰ ছেকেণ্ডেৰী হিচাপে এইবাৰ গোটেই অসমৰ যেনেকুৱাকৈ এখনকৈ এটা MLA সমষ্টিৰ পৰা লোৱা হৈছে আমাৰ ইয়াৰ পৰা এইটো আছে জাৰাগুৰি হায়াৰ ছেকেণ্ডেৰী এইটো পিছলৈ যাতে আকৌ আমি উন্নত মানৰ কৰিব পাৰোঁ তাৰ কাৰণে চেষ্টা চলাই আছোঁ আৰু ভালেখিনি বা ভালেভাৱে চলিব আকৌ ইয়াৰ পিছত মই বেলেগ স্কুলতো ঘূৰিম গতিকে মই ভাবোঁ এইটো ভালকৈ হ'ব একচুৱেলি আমি 9টাৰ পৰা আৰম্ভ কৰিছোঁ আজি এছেম্বলিৰ পৰা আৰম্ভ কৰিছোঁ আজি আমি স্কুল শেষ হোৱালৈকে আমি ইয়াতে থাকিম 5টা বজালৈকে গতিকে আমাৰ এছেম্বলিটো আমি চালোঁ তাৰপিছত আমি অভিভাৱকসকলৰ লগত কথাও পাতিলোঁ গতিকে আমাৰ বেছিভাগ বস্তু এতিয়ালৈকে চোৱা বাকী আছে আমি গোটেইখিনি বস্তু চাম সিহঁতৰ যিটো একাডেমিক পৰ্চনখিনি স্কলাষ্টিকখিনিও আমি চাম একাডেমিকৰ এছেছমেণ্টটো চলি আছে তাৰপিছত আমি আমাৰ যিটো আন্তঃগাঁথনি সেইটোও চাম লগতে আমাৰ সমাজৰ যিখিনি অভিভাৱকসকল বা সমাজৰ মানুহখিনিৰ লগতো আমি ইতিমধ্যে কথা পাতিলোঁ সিহঁতৰ পৰা আমি যিটো ফিডবেক পালোঁ সিহঁতৰ ফিডবেকটো যথেষ্ট পজিটিভ সিহঁতে স্কুলখনৰ কাৰণে যথেষ্ট কৰে আৰু স্কুলখনৰ যিটো পাৰফৰ্মেঞ্চ সেইটো লৈ ইহঁতে খুব মানে সন্তুষ্ট ছেটিছফাইড বিশেষকৈ আমি ইণ্টাৰেকশ্যন কৰিলোঁ মিড ডে মিলৰ পৰা আৰম্ভ কৰি টিচাৰৰ এটেণ্ডেঞ্চ ষ্টুডেণ্টৰ এটেণ্ডেঞ্চ তাৰপিছত টিচাৰৰ পাংচুৱেলিটি গোটেইখিনিৰ আমি যিটো পেৰেণ্টছৰ ফিডবেক ল'লোঁ সেইটো খুব পজিটিভ ফিডবেক পাইছোঁ তো এতিয়া আমি অন দ্য গ্ৰাউণ্ড আমি চাম বস্তুখিনি আমি ৰেকৰ্ডখিনি আমি চেক কৰিম তাৰপিছতহে আমি গোটেইখিনি বস্তু ক'ব পাৰিম এতিয়ালৈকে জাষ্ট 30% ইভেলুৱেশ্যন হোৱা নাই চলি আছে আৰু গোটেইখিনি নোহোৱালৈকে একো ক'ব নোৱাৰি অকল এইখিনি ক'ব পাৰি যে মানে অভিভাৱকসকলৰ যিটো ফিডবেক খুব পজিটিভ ফিডবেক ভাল লাগিছে বিশেষকৈ
মই নষ্টালজিক হৈ পৰিছোঁ আৰু আজি আপোনালোকৰ মই আগতে এনেকুৱা এখন স্কুলতে পঢ়ি আজি এইটো অৱস্থাত পাইছোঁ ধৰক আহিছোঁ ইমানখিনি আগবাঢ়ি এই স্কুলখনত সুন্দৰ ডিচিপ্লিন পাঞ্চুৱেলিটি মেইনটেইন হৈছে আমি যেতিয়া এণ্ট্ৰেঞ্চত আহিছোঁ তেতিয়া আমাক যেনেকৈ সম্ভাষণ জনাইছে খুব ভাল লাগিছে আৰু স্কুলৰ ভিতৰত আমি প্ৰত্যেকটো বস্তু আমি চাইছোঁ ইনফ্ৰাষ্ট্ৰাকচাৰ যিখিনি থাকিব লাগে এখন স্কুলত সেইখিনি সম্পূৰ্ণ আছে আৰু আমাৰ প্ৰিন্সিপাল ছাৰ হাকিম তেখেত বহুত ভাল মানুহ তেখেতৰ লগত কথা পাতি আমি ইণ্টাৰেকশ্যন কৰি খুব ভাল পাইছোঁ আমি গোটেইখিনি ক্লাছে গৈ সকলো প্ৰশ্ন কাকত দিছোঁ তেওঁলোকে বৰ্তমান উত্তৰ কৰি আছে আৰু মই ভাবিছোঁ স্কুলখনৰ আগলৈ বহুত উত্তৰ উন্নতি কামনা কৰিছোঁ খুব ভাল হওক বুলি মই আশা কৰিছোঁ এইখিনি আশা কৰি মই স্কুলখনৰ আৰু সকলোকে স্থানীয় ৰাইজ তেওঁলোকে স্কুলখনত অৰিহণা যোগাইছে আজি আমাৰ যিখিনি ইয়াতে মানে গাৰ্জেন আহিছে মানে আমাৰ অভিভাৱকসকল আহিছে তেওঁলোকেও স্কুলখনত মানে আমাৰ যিসকল তেওঁলোকৰ ল'ৰা ছোৱালী পঢ়িছে তেওঁলোকক ইয়াত পঢ়ুৱাই পেলাই তেওঁলোকে গৌৰৱবোধ কৰিছে কোনো সমস্যাবোৰ অনুভৱ কৰা নাই গতিকে এইখন স্কুলৰ উত্তৰ কামনা কৰিছোঁ এইখন স্কুলৰ পৰা বহুত ভাল ষ্টুডেণ্ট ওলাওক ইয়াৰ পৰা IAS অফিচাৰ হওক IPS অফিচাৰ হওক আমাৰ দেশৰ নাম গঢ়ক তাৰ কাৰণে মই স্কুল কমিটিক আৰু আমাৰ স্থানীয় ৰাইজ আৰু অভিভাৱকসকলক মই ধন্যবাদ জনাইছোঁ কি ক'লে তেওঁলোকে তাৰমানে আমি ধৰক এতিয়া আমাক তেওঁলোকৰ যিখিনি আমাৰ যিখিনি ইয়াতে আমাৰ চাব দিছিলে ইনফ্ৰাষ্ট্ৰাকচাৰ যিখিনি সমস্যা সেইখিনি সমস্যা তেওঁলোকে একো পোৱা নাই বা স্কুলৰ ইউনিফৰ্ম তেওঁলোকে পাইছে মিড ডে মিল ভালদৰে পাইছে মানে স্কুলৰ যিখিনি নীতি নিয়ম বা ডিচিপ্লিন তেওঁলোকে গোটেইখিনি ভালদৰে মেইনটেইন কৰা বুলি কৈছে ল'ৰা ছোৱালীবিলাকে গতিকে সেইটো আমাৰ ভাল লাগিছে আৰু তেওঁলোকে ষ্টুডেণ্টখিনি ইয়াত পঢ়ুৱাই পেলাই তেওঁলোকে নিজে পিতৃ হিচাপে এটা গৌৰৱবোধ কৰিছে আমাক জনাইছে ল'ৰা ছোৱালীবিলাকৰ যে এইটো মূল্যায়ন লোৱা হৈছে কি কয় যে মূল্যায়ন লোৱা হৈছে মূল্যায়ন হয় এইটো লাভ হয় খুব ভাল কথা প্ৰশ্ন কৰিছে আপুনি বিশেষকৈ আমাৰ যিটো তেওঁলোকে আমি যিখিনি কুৱেশ্যন পেপাৰ দিছোঁ MCQ মানে ধৰক মাল্টিপল চইচ কুৱেশ্যন তেওঁলোকে যিটো OMR চিট কৰিছে অপটিকেল যিটো আপোনাৰ মানে মাৰ্কিং কৰিছে সেইটো বস্তুৰ পৰা আমাৰ এটা ডাঙৰ লাভ হ'ব কি জানেনে আমাৰ অল ইণ্ডিয়া বেচিছত আমাৰ যিবিলাক কম্পিটিশ্যন পৰীক্ষা হয় বা আমাৰ ষ্টুডেণ্টবিলাক সাধাৰণতে আগতে বহুত সেইবিলাক জনা নাছিলে কাৰণে কেতিয়াবা আমাৰ ষ্টুডেণ্টবিলাক চোকা হ'লেও তেওঁলোকৰ মানে টেলেণ্ট থাকিলেও তেওঁলোকে নোৱাৰিছিলে কৰিব কিন্তু এতিয়া আমাৰ যিটো ছিষ্টেম আহিছে গুণোৎসৱে যিটো কৰিছে সেইটো আপোনাৰ NCERT শিক্ষাৰ আণ্ডাৰত কৰিছে গতিকে এই গুণোৎসৱৰ এইখিনি শিক্ষাৰ পৰা তেওঁলোকে সেই পৰীক্ষাবিলাক দিব পৰা এটা তেওঁলোকে নিজকে প্ৰস্তুত কৰিব পৰা এটা ভাল সামৰ্থ্য হ'ব তেওঁলোকে প্ৰস্তুত কৰিবৰ কাৰণে আৰু তেওঁলোকে সেইবিলাক পৰীক্ষাত ইজিলি যাব পাৰিব আৰু সেই কুৱেশ্যনবিলাক উত্তৰ কৰিলে তেওঁলোকৰ মানসিক বিকাশ হ'ব বুলি মই ভাবোঁ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱা আহিব লাগিছিল হয় ছাৰ অৱশ্যে কিবা বিশেষ কামত নাহিল বুলি আমি গম পাইছোঁ গতিকে তেখেতে পিছত আহিব বুলি আমি এতিয়া গম পালোঁ আমাৰ MLA ছাৰে ক'লে যে তেখেতে বেলেগ এদিন আহিব যিহেতু আপোনালোকে এখন মডেল স্কুল ঘোষণা কৰিছে পিছত আহিব বুলি ক'লে গতিকে